ছাত্ৰীসকল, তোমালোকক নৱবৰ্ষৰ আগতীয়া শুভেচ্ছা জনালোঁ। আশা কৰা মতে তোমালোকৰ জীৱনবোৰ আগবাঢ়ি যাওক, সেয়ে মোৰ কামনা। আজি অসমীয়া পাঠলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কেইটামান ভাৱ সম্প্ৰসাৰণ কৰা আলোচনা কৰিম। ভাৱ সম্প্ৰসাৰণ কৰা বুলিলে আমি কি বুজো? ভাৱ সম্প্ৰসাৰণ কৰা হৈছে কোনো এটা বাক্য বা কথাৰ মাজত সোমাই থকা অন্তৰ্নিহিত ভাৱটোক সহজ সৰল আৰু শুৱলা ভাষাৰে বহলাই লিখাটোকে ভাৱ সম্প্ৰসাৰণ কৰা বোলে। আমি সেই বাক্যটোৰ সোমাই থকা ভাৱটো বহলাই লিখিব লাগিব। এতিয়া প্ৰথম বাক্যটো আমি লৈছোঁ, ৰাইজে নখ জোকাৰিলে নৈ বয়। এই বাক্যটোত সোমাই থকা ভাৱ হৈছে একতা হ'ল মহান শক্তি। একলগ হৈ কাম কৰিলে আমি অসম্ভৱ কাম সম্ভৱ কৰি কম সময়তে কামটো শেষ কৰিব পাৰোঁ। যিকোনো কাম যিমানেই জটিল নহওক কিয়, সকলোৱে একলগ হৈ যদি সেই নিৰ্দিষ্ট জটিল কামটোত হাত দিয়ে, তেনেহ'লে সেই কামটো সহজ হৈ উঠে। আমি সহজতে সেই কামটো সমাপ্ত কৰিব পাৰোঁ। কিন্তু অকলে কৰিলে সেই কামটো অসম্ভৱ হ'ব পাৰে আৰু আমি কম সময়তে কামটো কৰিব পাৰোঁ। এতিয়া এই বাক্যটোত থকা শব্দকেইটাৰ অৰ্থটোক আমি আক্ষৰিক অৰ্থ বুলি ক'ব পাৰোঁ। এতিয়া বাক্যটোত থকা শব্দকেইটাৰ অৰ্থ হৈছে, ৰাইজে যদি নখত লাগি থকা পানীবোৰ এঠাইত জোকাৰে, তেনেহ'লে এখন নদীৰ সৃষ্টি হ'ব পাৰে। কিন্তু দেখাত এই কথাষাৰ অসম্ভৱ হয়। আমি এই কথাষাৰকে বহলাই লিখিলে ক'ব পাৰিম যে, যদি আমি একেলগে কামটো কৰোঁ, তেতিয়াহ'লে অসম্ভৱ কামো সম্ভৱ হয়। আমাৰ দ্বিতীয় বাক্যটো হৈছে, কথাত বতা পাই কথাত কটা যায়। এই বাক্যশাৰীৰ শব্দবোৰৰ অৰ্থ হৈছে, আমি কোৱা কথাৰ কাৰণে পুৰস্কাৰো পাব পাৰোঁ অথবা কথাৰ বাবে আমাৰ মৃত্যুও হ'ব পাৰে। ইয়াত সোমাই থকা অৰ্থটো হ'ল, মানুহে কোৱা কথাৰ বাবে বঁটা বা পুৰস্কাৰ পায় আৰু কোৱা কথাৰ কাৰণে মানুহে নিজৰ মৃত্যুকো আঁকোৱালি ল'বলগীয়া হয়। অৰ্থাৎ আমি যদি বেয়াকৈ কথা এষাৰ কওঁ, তেতিয়াহ'লে আমাৰ শত্ৰু বৃদ্ধি হয়। আমি বিভিন্ন ধৰণৰ সমস্যাত কেতিয়াবা পৰিবলগীয়া হয়। সেয়ে আমি কথা পাতোতে সদায় সাৱধান হ'ব লাগে। অসাৱধান হৈ কিছুমান নক'বলগীয়া কথা যদি কওঁ, তেতিয়াহ'লে আমি মানুহৰ পৰা অপদস্থ হ'ব লগা হয়, নাইবা শত্ৰু বাঢ়ি যায় আৰু আমাৰ অপকাৰ বেছি হয়। তৃতীয় বাক্যটো হৈছে আমাৰ, যত্ন কৰিলেহে ৰত্ন পায়। এতিয়া ইয়াত ক'বলৈ হ'লে আমি এইটো ভাৱ বহলাই এনেকৈ লিখিম, যিকোনো কামত সফলতা পাবলৈ হ'লে মানুহ যত্নৱান হ'ব লাগিব। কামৰ সফলতা বিচাৰিলে যত্ন কৰিবই লাগিব। হাত সাৱটি বহি থাকিলে নহ'ব। সফলতা লাভ কৰিব নোৱাৰিলেও বাৰে বাৰে যত্ন কৰিব লাগিব, তেতিয়াহে আমি কৰা কামৰ সুফল ভোগ কৰিব পাৰিম। এতিয়া যত্ন নকৰিলে আমি কোনো ক্ষেত্ৰতে সফল হ'ব নোৱাৰোঁ। ইমান কম আয়াসতে সফলতা আমাৰ হাতলৈ নাহে। এই কথাখিনি ভালকৈ আমি বহলাই লিখিব লাগিব। তাৰ পিছৰ আমাৰ বাক্যটো হৈছে, ভুকুতে কল নপকে। অৰ্থাৎ বাক্যটোত থকা শব্দবোৰৰ অৰ্থ হৈছে, ভুকু মাৰিলে কল এটা নপকে। কেঁচা কল এটা কেনেকৈ পকিব? কলটো পকাবলৈ হ'লে সময় আৰু যত্ন দুয়োটাৰে প্ৰয়োজন হয়। এই বাক্যটোৰ অন্তৰ্নিহিত অৰ্থ হ'ল, অৰ্থাৎ সোমাই থকা অৰ্থটো হ'ল, জীৱনৰ কোনো কামেই সহজ নহয়। কাম কৰিবলৈ হ'লে জটিলতা থাকিবই। গতিকে যিকোনো কাম সমাধা কৰিবলৈ হ'লে আমি কষ্ট কৰিব লাগিব আৰু সময়লৈ অপেক্ষাও কৰিব লাগিব। গতিকে এই কথাখিনি আমি বহলাই লিখিব পাৰিম। আৰু শাৰীৰিক শ্ৰমৰ সময় আৰু বুদ্ধি প্ৰয়োগ কৰিহে আমি কামটো সফল হ'ব পাৰিম। গতিকে সহজতে হ'ব বুলি ভাবিলে নহ'ব। কামটোত সময় লাগিব পাৰে আৰু যত্নও কৰিব লাগিব আমি, তেতিয়াহে কামটো সফল হয়। তাৰ পিছৰ বাক্যটো হৈছে, আঁঠুৱা চাই ঠেং মেলা। ইয়াৰ অন্তৰ্নিহিত ভাৱটো হৈছে, নিজৰ সাধ্য অনুসৰি কাম কৰা বা আয় চাই ব্যয় কৰা আদি অৰ্থত এই প্ৰবচন ফাঁকি ব্যৱহাৰ কৰা হয়। অৰ্থাৎ আমি সাধ্য অনুসৰি কাম নকৰিলে কামটো কেনেকৈ সফল হ'ম।
মানুহে জীৱনত কেতিয়াবা নিজৰ সাধ্যৰ বাহিৰত কাম কৰে নাইবা যিমান উপাৰ্জন কৰে তাতকৈ বেছি খৰচ কৰে। ফলত জীৱনত বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হয়। ধাৰো লাগে আমি যিখিনি উপাৰ্জন কৰোঁ সেইমতে যদি আমি খৰচ নকৰি বেছি খৰচ কৰোঁ তেতিয়াহ'লে আমাৰ ধাৰ হয়। সেয়ে মানুহে জীৱনত সদায় নিজৰ সাধ্য অনুসৰি নিজৰ কাম কৰিব লাগে নাইবা আয় চাইহে ব্যয় কৰিব লাগে, তেতিয়াহে জীৱন সুন্দৰ হয়। অৰ্থাৎ এই বাক্যটো তাকেই কৈছে আমাক, আঁঠুৱা চাই ঠেং মলা। কিন্তু এই বাক্যকেইটাৰ আখৰকেইটাৰ অৰ্থটো অলপ বেলেগ হয়।